এগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যুৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত তেখেতক আক্ৰমণ কৰা হৈছে। এই ঘটনাক আমি অসমবাদীত গৰিহণা দিছোঁ আৰু যি প্ৰতিবাদ কৰা হৈছে এই প্ৰতিবাদ কৰাৰ পিছতে আৰক্ষী তৎপৰ হোৱা দেখা গৈছে। আমি অসম চৰকাৰক দাবী কৰিছোঁ, ওদালগুৰি জিলাখনক দাবী কৰিছোঁ যে শীঘ্ৰে দুষ্কৃতিকাৰীক আটক কৰিব লাগে আৰু যি ক্ষতিপূৰণ দিব লাগে। ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰি আহ্বান কৰিছিলোঁ যে যিসকল সাংবাদিক কৰ্তব্যৰত নিহত হয় তেওঁলোকক 15 লাখ টকা ক্ষতিপূৰণ দিব লাগে আৰু আহতসকলক 5 লাখ টকা ক্ষতিপূৰণ দিব লাগে। আজি আমি এই স্থানৰ পৰা অসম চৰকাৰক দাবী কৰিছোঁ যে অজয় কলিতা যিহেতু আহত হৈছে, চিকিৎসাধীন হ'বলগীয়া হৈছে, অজয় কলিতাক 5 লাখ টকা ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছোঁ। এইটো দুৰ্ভাগ্যজনক ঘটনা আচলতে আৰক্ষীয়ে তৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। এইসকল সাংবাদিকে সমাজৰ হৈ কাম কৰিছে। ৰাজ্যখনত 40,000 সাংবাদিক আছে। এই 40,000 সাংবাদিকৰ নিৰাপত্তা অসম চৰকাৰে নিশ্চিত কৰিব লাগিব। বিশেষকৈ ওদালগুৰি জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক, আৰক্ষীয়ে তৎপৰতা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। তেতিয়াহে সমাজত শান্তি শৃংখলা থাকিব। তাতে যিসকল আন্দোলনকাৰী আছিল সেই আন্দোলনকাৰী একাংশই যি অজয় কলিতাক যি উপদ্ৰৱ কৰি যি প্ৰহাৰ কৰিলে, এই ঘটনাক আমি সৰু ওদালগুৰি জিলা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক পুনৰ দাবী জনাইছোঁ যে এই ঘটনাত জড়িত যিসকল ব্যক্তি আছে, যিসকল দোষী তেখেতসকলক কৰায়ত্ব কৰিবলৈ আমি দাবী জনাইছোঁ আৰু ওদালগুৰি জিলাৰ তথা সমগ্ৰ অসমৰ সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবই লাগিব আৰু সাংবাদিকৰ ওপৰতে যদি এনেকুৱা ধৰণৰ আক্ৰমণ সংঘটিত হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। আমি পুনৰবাৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে অজয় কলিতাক যিসকল উদণ্ড যুৱকে প্ৰহাৰ কৰিলে তেখেতসকলক যি আমাৰ আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। সাংবাদিক বিলাকে ওদালগুৰি টাউনৰ মাজমজিয়াত তেওঁলোকৰ জাষ্টিছৰ কাৰণে ধৰ্ণা কাৰ্যসূচী ল'ব লগা হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। কিয়নো যি সাংবাদিক বন্ধুসকল যিহেতু গণতন্ত্ৰৰ স্তম্ভ, তেওঁলোকে এইটো পৰ্যায়ত তেওঁলোকে কাম কৰি আছে যে তেওঁলোকে সমাজৰ অঞ্চলত যিখিনি সমস্যা ৰাইজৰ মাজত ওলাই আনে আৰু এইবিলাক কাম কৰি থকাৰ সময়তে ঘটনা 17 তাৰিখে হৈ গ'ল। 17 তাৰিখে ডাম্পাৰৰ খুন্দত এজনে ক্লাছ 12ত পঢ়ি থকা এক্স-বপৰ ছিনিয়ৰ ছেকেণ্ডাৰী একাডেমী স্কুলৰ মীৰা নামৰ এজন ছোৱালীক ডাম্পাৰ খুন্দাই পিনে বন্ধ কৰিবলগীয়া হৈছিলে। এই ঘটনাত সংগটো ৰাখি পিনে যিটো সাংবাদিক অজয় কলিতা ভিডিঅ' ফুটেজ কভাৰেজ কৰিবৰ কাৰণে গৈছিলে, কিন্তু তাতে উপস্থিত যিখিনি ছাত্ৰ ছাত্ৰীৰ পৰা লৈ পিনে বিভিন্ন ছেকশ্যনৰ ৰাইজ উপস্থিত হৈছিলে। ইয়াৰ মাজতে কিছুমান দুষ্কৃতিকাৰীয়ে তেওঁ দলগতভাৱে আক্ৰমণ কৰিছিল, বেয়াভাৱে আক্ৰমণ কৰি পিনে হস্পিটেলাইজ কৰিছিল। তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আৰু ওদালগুৰি জিলা এফচিৰ ফালৰ পৰা আমি এইটোৱে ক'ম যে এইবিলাক ঘটনা যাতে পিছৰ পৰ্যায়ত যাতে নহয়, তাৰ জিলা প্ৰশাসনে আৰু পুলিচ প্ৰশাসনে যাতে বিহিত ব্যৱস্থা ল'ব লাগে আৰু যি ভিক্টিমাইজ ৰিপৰ্টাৰ অজয় কলিতাক চৰকাৰৰ ফালৰ পৰা ফাইনেন্সিয়েল কম্পেনচেশ্যন দিব কাৰণে জনাইছোঁ। আৰু যিখিনি ঘটনা ডাম্পাৰত দৌৰাত্মক ওদালগুৰি জিলাত এইটো মাহতে 2জন ছাত্ৰ মৃত্যুবৰণ কৰিব লগা হৈছে। তাৰ কাৰণে জিলা প্ৰশাসনে কঠোৰভাৱে ব্যৱস্থা ল'ব লাগিব আমি জনাইছোঁ আৰু ভৱিষ্যতে আমাৰ সাংবাদিক বন্ধুসকলে ভাল পৰিৱেশ পাব লাগে, সংবাদ সংগ্ৰহ কৰাৰ কাৰণে যিখিনি লাগে ছেফটি এণ্ড ছিকিউৰিটি জিলা প্ৰশাসনে সম্পূৰ্ণভাৱে ল'ব লাগে বুলি আমি আহ্বান জনাইছোঁ। আৰু আজি যিখিনি ডিমাণ্ড ৰাখিছে সেইখিনি যাতে চৰকাৰে ফুলফিল কৰে এইটো মই আহ্বান জনাইছোঁ। ঘটনা কেইবাদিনো উকলি গ'ল, কিন্তু বৰ্তমানলৈ ব্যৰ্থ ওদালগুৰি আৰক্ষী। এই ক্ষেত্ৰত কি ক'ব আচলতে? এইটো জিলা প্ৰশাসনে যেনেকুৱা গুৰুত্ব দি পিনে কাম কৰিব লাগিছিলে, এইটো ঘটনাটো নহ'লহেঁতেন যদি জিলা প্ৰশাসনে ডাম্পাৰৰ যি দৌৰাত্মক এইটো যদি ব্যৱস্থা ল'লহেঁতেন। ইয়াৰ নলোৱা কাৰণে বা লোৱাটো লেট হোৱাৰ কাৰণে আমাৰ দুজনীকে যি ছাত্ৰ আছিল, যোন ছাত্ৰ ছাত্ৰীবিলাক লৈ পিনে তেওঁলোকৰ মা দেউতা ঘৰ গাৰ্জেন অঞ্চল যিটো এটা ভৱিষ্যত আছিলে, সেই ভৱিষ্যতে ধ্বংস কৰিছে। আৰু এই ঘটনাৰ লগতে
যিটো এটা অবাস্তৱ ঘটনা এটা হৈ গ'ল, অনাকাংক্ষিত এটা ঘটনা হৈ গ'ল, সাংবাদিক আক্ৰমণ কৰা ঘটনা হৈ গ'ল। এই ঘটনাবিলাক যদি চাওঁ, এনালাইজ কৰোঁ, তেতিয়াহ'লে জিলা প্ৰশাসনৰ যি দুৰ্বলতা, উইকনেছ, এইটো মানে প্ৰকাশ পোৱাটো আমি দেখিবলৈ পাইছোঁ। তাৰ কাৰণে আমি ভাবিছোঁ এই অঞ্চলত সাংবাদিক কৰা যিখিনি সাংবাদিক বন্ধুসকল, তেওঁলোকে এই অঞ্চলত যিটো বিভিন্ন সময়ত বিভিন্ন মানে পৰিস্থিতিৰ সন্মুখীন হৈ পিনি চেলেঞ্জৰ মাজেদি সংবাদ তেওঁলোকে